মা ঐ মা এইফালে সোনকালে মা ঐ শুনিছনে কি হ'ল ঐ চহনি জাতি ৰাতিপুৱা যে ইমান চিঞৰি আছ কি হ'ল ক তইচোন কৈছিলি টেঙা দি মাছ বনাই থোৱা আছে গৰমে গৰমে ভাত আৰুচোন মুৰ্গী মাংসও থৈ দিয়া আছে বুলি কৈছিলি এতিয়া ক'ত সেইবোৰ খক লগাজনী এইজনী ঐ এইজনী খোৱা কথা শুনি তাই পটককে উঠিছে হা মুখখন ধুলি কি নুধুলি পাকঘৰলৈ আহিব হ'লেই তোৰ মইতো কৈহে চাইছিলোঁ বা সেই উঠি পিনে কিতাপখনকে মেলো নাই হেৰৌ মনত আছেনে পঞ্চমমান শ্ৰেণীৰ পৰা যে দশম শ্ৰেণীলৈকে পাওঁতে তোৰ কেইটা বছৰ লাগিছিল ফেইল কৰাৰ পিছতো যে তোৰ লাজ চৰম বোলা বস্তুটো নাই আগতে বাপেৰৰ যি কথা মোৰ ছোৱালী আমুক হ'ব মোৰ ছোৱালী তামুক হ'ব সদায় প্ৰথম আহিব এয়া এতিয়া নমুনা ৰাতিপুৱাই কিন্তু বৰ কথা শুনালি দেই মা যা ঢোল পিটি মানুহক শুনাই থৈ আহ তোৰ জীয়েৰে কেইবাৰ ফেইল কৰিছিলে আৰু এই প্ৰত্যেকটো কথাতে এইষাৰ কোৱাটো কি বাধ্যতামূলক নেকি যা নাখাওঁৱে আজি ভাত চাত ক'ৰ পৰা খাবি মই বনালেহে খাবি আজি বাপেকে মই ভাত চাত নবনাওৱে যা য'ত যি খাওঁগে খাই লগে আৰু সেই ফুচুকানে মুচুকা সেইদম ভৰাই আনি যদি পেটৰ অসুখ হৈছে বুলি কওঁ নহয় সেই বেলনা মাৰিয়ে কিন্তু মূৰ ফুটাই দিম কৈ দিছোঁ আৰু সেই বাপেৰটোকো লৈ যা তেতিয়াহে আহি দুইটা সেই লেটিনলৈ অহা যোৱা কৰি থাকিব পাৰিবি সেইখন খেল কিন্তু চায়ো মোৰ বৰ ভাল লাগে দেই নাযাওঁ যা আজি একোৱে নাখাওঁ দেখিম নহয় কিমান দেৰি একো নোখোৱাকৈ থাক হেই এই চবৰ লগত কোনে মোক চুপতি মাৰি থাকে বহুত কাম আছে মোৰ যাওঁ যা তোকনো কোনে ধৰি ৰাখিছে দেখিছেনে বন্ধুসকল মায়ে মোক কেনেকৈ ৰাতিপুৱাই মিছা কথাষাৰ ক'লে আজি দিনটো এই ভোকতে থাকিব লাগিব যেনেই পাইছোঁ আৰু পিছে আমাৰ ভিডিঅ'বোৰ কেনেকুৱা লাগিছে জনাবচোন আৰু সেই ভিডিঅ'বোৰ যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু সেই আমাৰ চেনেলটো যে ছাবস্ক্ৰাইব কৰি দিব আৰু সেই কাষতে সেই ঘণ্টা এটা যে আছে সেইটোও বজাই থৈ যাব কিন্তু ধন্যবাদ